গুড মৰ্ণিং গাইজ। এইমাত্ৰ টোপনিৰ পৰা উঠিলোঁ, দেখিছে মৰিত ওলাই যায় বিচনাৰ পৰা। আৰু আজি ঘৰত কোনো নাই, এতিয়া অলপমান চাহ পানী খাওঁ, খাই পিনে এফালে ওলাই যাওঁ। মানে আজি ভালেখিনিও কাম আছে, গুৱাহাটীৰ ফালে যাব লাগিব। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। পুৱাই চাহ বনাব আহিলোঁ, পানীত চাহপাত বেছিকৈ দিলোঁ গাখীৰ দিয়া চাহৰ কাৰণে। এই ফক হৈ গৈছে চাহপাত বেছিকৈ দিলোঁ, আহি কিনে চাহ হৈছে গাখীৰ চাহ ফাটি আছে গাখীৰ। তেনেকুৱাকৈ চাহ পেলাই দিব লাগিল, মেনেই গ'ল গোটেই সোপা। হেল্ল' গাইজ, তো এতিয়া বাজিছে ৰাতিপুৱা 10টা। আমি এতিয়া যাই আছোঁ অলপমান লাইচেঞ্চৰ কামত গুৱাহাটীৰ ফালে, ডিটিউত যাই আছোঁ। তাৰপিছত আৰু অলপমান এনেকুৱা কিবা কাম আছে গুৱাহাটীৰ ফালে। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ব'লক মোৰ লগত গুৱাহাটীৰ ফালে কেনেকুৱা কি দেখাব পাৰোঁ। কিবা যদি ভাল লগা ঠাইত থাকে তো দেখাই যাম। তো ব'লক। এতিয়া শিঙমাৰী চক পাইছোঁ, এতিয়া তেল ভৰাব ৰখি আছোঁ। এতিয়া আমি আহি পালোঁ চেকগেট। ইয়াৰ পৰা ৰাইটৰ ফালে গ'লে আহি পাম জালুকবাৰী গুৱাহাটী, আৰু এইফালে লেফ্টৰ ফালে গ'লে আহি পাম ষ্টেডিয়াম। তাতে আমাৰ ড্ৰাইভিঙৰ এক্সাম হ'ব, তো ষ্টেডিয়ামত গৈ পেলাই লগ পাই আছোঁ। তো ব'লক। এতিয়া আমি আহি পালোঁ এইটো DC অফিচত যোৱা ৰাস্তা। এইটো এইফালে চাওক, কি বঢ়িয়া এটা ভিউ চাওকচোন আপোনালোকে। এইফালে চাওক কি বঢ়িয়া এটা, কি সুন্দৰ। ইয়াতে জানো বহি থাকিব মন যায়, কি বঢ়িয়া বতাহ বলি আছে। সেই তাত এইখিনি দেখিছেনে, এইখিনি মানে আমাৰ এক্সাম হ'ব। কি বঢ়িয়া সুন্দৰ, এই চাওক এইটো হাইৱে, কি মজা বঢ়িয়া বতাহ বলি আছে ইয়াত। ইমান গৰমৰ দিনত এটা এইফালে দিনটো বহি থাকিব ইচ্ছা আছে, তো নোৱাৰোঁ না, বহুত দূৰ ঘৰৰ পৰা। সেইটোৱে আৰু এইমাত্ৰ আহি পালোঁ। ইয়াতে আমাৰ এইখিনি জেগাতে আমাৰ ড্ৰাইভিঙৰ টেষ্ট হ'ব, আৰু ইয়াত কিবা হৈ আছে চাগে, কিবা পেণ্ডেল এটা সাজি আছে, কি বা হয় সুধিব লাগিব। এনেকৈ ড্ৰাইভিঙৰ টেষ্ট হয়, এনেকৈ অকোৱা পকোৱাকৈ যাব লাগে ড্ৰাইভিঙৰ টেষ্টৰ কাৰণে। বাই চান্স যদি ভৰিখন তোমাৰ মাটিত পৰে, তোমাক ক'বই নালাগে, ডাইৰেক্ট ফেইল। এই ল'ৰাজনৰ চাওক, এই ভৰিখন মাটিত পৰিছে, ফেইল আৰু